লক্ষীপুৰত অপ্ৰতিৰোধ্য হাতী মানুহৰ সংঘাত নিশা হলে বনৰীয়া হাতীৰ সন্তাসত কম্পমান হৈ পৰে লক্ষীপুৰৰ বিভিন্ন অঞ্চল। দুদিনত দুজন লোকৰ মৃত্যু বনৰীয়া হাতীৰ আক্ৰমণত। আজি নিশা পুনৰ ৰমণত আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যক্তিৰ প্ৰাণ কাঢ়ি ল'লে বনৰীয়া হাতীয়ে। গোৱালপাৰাৰ লক্ষীপুৰত এজনৰ পিছত আনজনকৈ লোকৰ প্ৰাণ গৈছে বনৰীয়া হাতীৰ আক্ৰমণত। নিশা লক্ষীপুৰৰ ৰমণত আকৌ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ। নিহত লোকজনৰ নাম আনোৱাৰ হুছেইন। নিহত লোকজনৰ ঘৰ ৰমণৰ দ্বিতীয় খণ্ড গাঁৱত। নিশা বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলাইছিল ৰমৰ অঞ্চলত। বন্যহস্তীৰ বৃহৎ জাকটোৱে হাত্তাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও বিনষ্ট কৰিছে সা সামগ্ৰী। বনৰীয়া হাতীৰ জাকে দিনে নিশাই তহিলং কৰিছে বিঘাই বিঘাই ধান খেতি। ঘৰ দুৱাৰ হেৰুৱাৰ লোকে এক প্ৰকাৰ মুকলি আকাশৰ তলত স্থান ল'বলগীয়া হৈছে গৃহহীন লোকে। নিশা হলে বনৰীয়া হাতীৰ সন্তাসত ত্ৰাসমান হৈ পৰে জনতা। মুঠতে এক বিভীষিকাময় পৰিস্থিতিৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে লক্ষীপুৰৰ ধামৰ, গোৱালগুৰি, বোৱালমাৰী, চাচডোবা, গৌৰনগৰ, চৈবাৰী আদি অঞ্চলৰ লোক। কিন্তু বন্যহস্তী ৰোধ কৰিবলৈ চৰকাৰ তথা বন বিভাগৰ কোনো নাই তৎপৰতা। আনফালে ক্ষতিগ্ৰস্ত বহু লোকে আজিলৈ নাপালে কোনো চৰকাৰী সাহায্য। অতি শীঘ্ৰে নিহত লোকসকলৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে। মানুহজন ৰাতি 9টা, 9:30 বজাত আমৰ বিলৰ পৰা মাছ মৰীয়া যাওঁতে সেই ৰাতি যে এনেকুৱা হাতীৰ উৎপাত হৈ আছে, সেই মানুহজন গাঁও পথাৰতহে আছে বুলি ভাবি আছে। সেই ৰাস্তাতে গৈ থাকোঁতে পিছপিনৰ পৰা আহি তাক এটাক কৰি দিয়ে। তাৰপিছত এই হাতীবিলাক আমি আৰু 3-4 বছৰ হ'ল এনেকুৱা উৎপাত কৰি আছে। খেতি বাতি ধামৰ বাপুৰবিটা অঞ্চলৰ মানুহ নাখাই মৰি যাব লগা হৈছে। এতিয়ালৈকে কোনো ব্যৱস্থা চৰকাৰে লোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে কি কয়? আমি যাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক কৈছোঁ যাতে আমাৰ এই অঞ্চলৰ পৰা আমাৰ হাতীখিনি আঁতৰাই নিয়ে বুলি আমি তাক চৰকাৰক অনুৰোধ জনাইছোঁ। লোকজনৰ নাম কি আছিল? লোকজনৰ নাম আছিল আনোৱাৰ আলী। সেই মাছমৰীয়া। সেই ঘৰত তেওঁৰ পৰিয়াল মানুহ কেইজন আছে? মানুহ আছে 5 জন। তেওঁ একমাত্ৰ উপাৰ্জনকাৰী আছিল? তাই একমাত্ৰ উপাৰ্জনকাৰী। আৰু তেওঁ হ'ল একমাত্ৰ উপাৰ্জনকাৰী। যি হওক, যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাক সহায় কৰে, যাতে কিবা এটা সহায় সাহায্য কৰে, তাৰ কাৰণে মই চৰকাৰক কাতৰ আহ্বান জনাইছোঁ। হয়, প্ৰথমে আপোনাক ধন্যবাদ দিছোঁ, আপোনাৰ পৰ্টেল চেনেলত ধন্যবাদ যে আজি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই হাতী মানুহৰ সংঘাত সম্পৰ্কে ক'বলৈ গ'লে আমাৰ লাজ লগা হৈছে। যেনেকুৱা অসমত এজন অকৰ্মণ্য চৰকাৰ বহি আছে, বিষয়া মন্ত্ৰীবিলাক অকৰ্মণ্য, চিণ্ডিকেট ৰাজ, কমিশ্যন ৰাজ, বিভিন্নলৈ ব্যস্ত, কিন্তু সাধাৰণ মানুহক কিন্তু নিৰাপত্তা দিয়া নাই। বিভিন্ন আঁচনি ঘোষণা কৰিছে, মানুহক প্ৰলোভন দিছে, কিন্তু মানুহৰ জীৱন জীৱিকাৰ যিটো আচল সমস্যা সেইবিলাক লৈ কিন্তু কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। বিগত দিনত লক্ষীপুৰ অঞ্চলত 50তকৈ অধিক মানুহ হাতীয়ে হত্যা কৰিছে। আমি বহুত আন্দোলন কৰিছোঁ, বহুত মেমৰেণ্ডাম দিছোঁ যে এই যে আজি যোৱা 2 দিন ধৰি এই অঞ্চলত আগৰ পৰাই হাতী অহাৰ কাৰণে কোনো মানুহৰ কৃষকৰ খেতি বাতি নাই। মানুহ হাতীয়ে যিমান মাৰিব তাতকৈ বেছি মানুহ নেখাই মৰিব। গতিকে আমি কৈছিলোঁ যে এই হাতীবিলাক বিভিন্ন প্ৰকাৰে আজি এক্সপাৰ্ট মানুহ আনি হয়তো হাতীবিলাক অভয়াৰণ্যলৈ খেদি পঠিয়াওক, নহ'লে ধৰি লৈ যাওক, নহ'লে এওঁলোকৰ খাদ্য সমস্যাৰ কাৰণে বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিছে, সেই খাদ্য সমস্যাখিনি সমাধান কৰক।
কিন্তু চৰকাৰে দেখা গৈছে সেইবিলাক লৈ কোনো কাণ হাত দিয়া নাই। বিভিন্ন সময়ত দেখা গৈছে আপোনালোকে বা দল সংগঠনে আন্দোলনো কৰিছে। আন্দোলনো কৰিছোঁ, মেমৰিণ্ডাম দিছোঁ, ক্ষতিপূৰণ দাবী কৰিছোঁ, কিন্তু চৰকাৰে কোনো কাণ হাত দিয়া নাই। গতিকে আমি কৈছোঁ যে আজি ৰাইজ বহি নাথাকি এই অকৰ্মণ্য চৰকাৰৰ বিৰুদ্ধে বিভাগীয় মন্ত্ৰী বা বিভাগীয় বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হৈ আহিব লাগে। লখিমপুৰ অঞ্চলত ক্লাবছ কৰি দিব লাগে। নহ'লে আজি যি ধৰণৰ গাঁৱত গৈছে, এই কিছুদিন আগত মোৰ ঘৰত কিন্তু যাই পাইছিল লখিমপুৰৰ পৰা 3-4 কিলোমিটাৰ ভিতৰত সেই হাতী যাই পাইছিল, 5 কিলোমিটাৰ দূৰত যাই পাইছিল এই কুচ্চাঘাটি। গতিকে এই অঞ্চলত যে এটা ত্ৰাসৰ সৃষ্টি কৰিব তাৰ কোনো মানে নাই। গতিকে আমি কৈছোঁ যে এই সিন্ডিকেট ৰাজৰ পৰিৱৰ্তে মানুহক নিৰাপত্তা দিয়াৰ কাৰণে ব্যৱস্থা কৰক, নহ'লে এই বনমন্ত্ৰী নৈতিক দায়িত্ব স্বীকাৰ কৰি অনতিপলমে পদত্যাগ কৰক। এইটোৱে আমি নিখিল ভাৰত কৃষক সভাৰ পৰা দাবী কৰিছোঁ আৰু এই ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত পৰিমাণে ক্ষতিপূৰণ দিয়াৰ কাৰণে দাবী জনাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, আই নিউজ। লখিমপুৰ আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। লখিমপুৰ চিকিৎসালয়ৰ নিচে কাষতে অৱস্থিত আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, য'ত জননী স্বাস্থ্য সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত গৰ্ভৱতী মহিলাক দুটাকৈ ছ'ন'গ্ৰাফি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয়, য'ত আল্ট্ৰাছ'ন'গ্ৰাফি, ডিজিটেল এক্স-ৰে, ECG, ডিজিটেল লেবৰেটৰীৰ লগতে সকলো ধৰণৰ ঔষধি পোৱা যায়। আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত চৰ্ম ৰোগৰ বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ, ৰেডিঅ'লজিষ্ট, অৰ্থো এণ্ড নিউৰ'চাৰ্জন বিভাগৰ বিশেষজ্ঞ চিকিৎসকেও সেৱা আগবঢ়ায়। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9954952703 অথবা 7002275473।